হেল্ল' ফ্ৰেণ্ডছ, আজি মই লৈ আহিছোঁ খুবেই এটা টেষ্টি মাছৰ পেটুৰ ৰেচিপি। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। ইয়াৰ বাবে মই অলপমান মাছৰ পেটু লৈছোঁ। আপোনালোকে মাছৰ পেটুৰ পৰিমাণটো প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব। লগতে এটা মিডিয়াম চাইজৰ বেঙেনা এনেদৰে টুকুৰা টুকুৰ কৰি কাটি লৈছোঁ। ইয়াৰ লগতে এটা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ। লগতে কেইটামান শুকান জলকীয়া আৰু সৰু চামুচেৰে এচামুচ গোটা জিৰা লৈছোঁ। ইয়াৰ লগতে অলপমান ধনিয়াৰ পাত কাটি লৈছোঁ। এতিয়া কেৰাহীত তেল গৰম হোৱাত প্ৰথমতে শুকান জলকীয়া আৰু গোটা জিৰাখিনি দি লৈছোঁ। ইয়াৰ লগতে কাটি লোৱা পিঁয়াজখিনিও দি লৈছোঁ আৰু পিঁয়াজখিনিৰ পৰা অলপমান ৰঙচুৱা কালাৰ অহালৈকে ভাজি ল'ম। আশা কৰিলোঁ আপোনালোকে এই ৰেচিপিটো ভাল পাব আৰু যদিহে এনেদৰে বনোৱা নাই তেনেহ'লে এবাৰ এই ৰেচিপিটো ট্ৰাই কৰিবচোন। আৰু এতিয়ালৈকে যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। এয়া পিঁয়াজখিনি লাহে লাহে ৰঙচুৱা হ'বলৈ আৰম্ভ কৰিছে আৰু ইয়াত মই এতিয়া মাছৰ পেটুখিনি দি লৈছোঁ আৰু এতিয়া পেটুখিনিও অলপমান সময় ভাজি ল'ম। আৰু মাছৰ পেটু খাই কোনে কোনে ভাল পায় এবাৰ কমেণ্ট কৰি জনাবচোন। মই কিন্তু খুবেই ভাল পাওঁ আৰু মাছৰ পেটু এনেদৰে বনালে খাবলৈ খুবেই সোৱাদ লগা হয়। আপোনালোকে যদি এনেকৈ বনোৱা নাই তেনেহ'লে এবাৰ এই ৰেচিপিটো ট্ৰাই কৰিবচোন। ইয়াত এতিয়া সোৱাদ অনুযায়ী নিমখ আৰু লগতে অলপমান হালধি পাউডাৰ দি লৈছোঁ আৰু ভালদৰে গোটেইখিনি মিক্স কৰি পুনৰ অলপমান সময়ৰ কাৰণে ভাজি ল'ম। ইয়াত এতিয়া কাটি লোৱা বেঙেনাখিনি দি লৈছোঁ আৰু গোটেইখিনি ভালদৰে মিক্স কৰি আকৌ পুনৰ অলপমান সময়ৰ কাৰণে ভাজি ল'ম। ইয়াত এতিয়া সৰু চামুচেৰে এচামুচ জিৰা গুড়ি দিছোঁ আৰু গোটেইখিনি মিক্স কৰি লৈছোঁ আৰু এইখিনি এতিয়া ভালদৰে সিজিব দিম। এয়া লাহে লাহে তেল বিৰিঙিবলৈ আৰম্ভ কৰিছে আৰু ইয়াত মই এতিয়া সৰু চামুচেৰে এচামুচ ৰেড চিলি পাউডাৰো দি লৈছোঁ আৰু গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এয়া বেঙেনাখিনিও লাহে লাহে সিজিবলৈ আৰম্ভ কৰিছে প্ৰায় আৰু এতিয়া এইখিনি ভালদৰে সিজিব দিছোঁ। আৰু এয়া চাওক, আমাৰ পেটু ভাজিখন লাহে লাহে ৰেডি হ'বলৈ হৈ গৈছে আৰু ভালদৰে গোটেইখিনি মিক্স কৰি লৈছোঁ। এয়া চাওক, মাছৰ পেটুখিনি প্ৰায় ৰেডি হৈছে আৰু ভালদৰে তেল বিৰিঙিও আহিছে আৰু গোটেইখিনি ভালদৰে সিজিও গৈছে। আৰু ইয়াৰ লগতে মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি ল'লোঁ আৰু শেষত মই ধনিয়াৰ পাতখিনি এনেদৰে দি লৈছোঁ আৰু গোটেইখিনি পুনৰ ভালদৰে মিক্স কৰি ল'লোঁ। আশা কৰিলোঁ আপোনালোকে ৰেচিপিটো ভাল পালে আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।